আজি হৈছে 31 ডিসেম্বৰ আৰু মাৰ্কেটলৈ গৈছিলো আপোনালোকে দেখিছে তাৰ পৰা আমি আজি কি আনিলো আৰু 31 বুলি কি খাম লগতে বড়ি তালাবো গৈছিলো তাৰ পৰা লোকেল মাছ যেহেতু পুখুৰীত তাজা মাছ ধৰি পেলাই আছিলে আৰু আমি তাতে সোমাই পেলাই মাছ লৈ আহিলো আৰু আজি একদম খানা পুৰা তামাম কি বনাও কি কৰিম আজি 31 ডিসেম্বৰ দিনাখনি বছৰটো কেনেদৰে আমি বিদায় দিম সেইখিনি আপোনালোকে ভিডিঅ'টো হেকলকে চাই থাকিব লগতে আমি দুখৰে পাৰ্টি মনাম আৰু অসমীয়া আছে আপোনালোকে গম পায় প্ৰায় আমি হেতলকৰ পাৰ্টি মনাই থাকো আৰু আজি ভিডিঅ'টো একদম অকমানো স্কিপ নকৰিব 31 ডিসেম্বৰ কি কৰো কি নকৰো একদম গোটেইখিনি আপোনালোকক দেখাই থাকিম কেনেদৰে পাৰ্টি খাইছো পাৰ্টি মানে কি আমি দুখৰে পাৰ্টি হয় আৰু বেলেগ মানুহ আছে যদি অসমীয়া হিহঁতও ডিউটি আছে আৰু অকমান আমাৰ পৰা মানে আঁতৰত থাকে সেইটো কাৰণে মানে আহিবলৈ দিগদাৰ হৈ যায় আকৌ যাওঁতে ফেমিলি যাওঁতে ৰাতি বহুত দেৰি হয়গে সেইটো কাৰণে আমি দুখৰ ওচৰতে আছো যেহেতু আমি দুখৰে এতিয়া মানে আজি খাম আৰু কি কৰিম আপোনালোকে ভিডিঅ'টো চাই থাকিব আৰু কি আনিলো ক'ত আছে কিন্তু গোটেইখিনি দেখুৱাম এইফালে ইয়াত দেখিছেনে এইখিনি ইয়াতে আনি মানে এনেকৈ পেলাই থৈ গুচি গৈছে চব্জি মানে ইমানটা হেৰি নবনাওঁ মানে মাছ মাংসই থাকিব আৰু কি থাকিব আপোনালোকক দেখুৱাম বাৰু আৰু এইফালে আছে চাব দেই এইফালে দুটা ৰ'ব মুৰ্গীকেইটা দেখিছেনে আয়ো দেখি এনেকৈ পৰি আছে এইটো বতাহ চৰাই খাম দেই আজি খোৱাহে কথা আৰু দেই আৰু এইখনতে আজি চিকেন পুৰা হ'ব এখন দেখিছেনে এইখনতে চিকেন পুৰা হ'ব আৰু এই চাই থাকিব মুঠতে আপোনালোকে আৰু খোলা আছে এই আইফেলা আহি গ'ল হাজবেণ্ড এয়া ম'ম' লৈ আহিলে 31 বুলি আজি আৰু পুৰা আৰু এসোপামান চিকেন ম'ম' লৈ আহিলে এয়া দেখিছেনে আৰু এইফালে গৰমে ম'ম'খিনি খাই লওঁতে তাৰপিছতে কাম কৰিম লৈ লওঁ চাটনিটো মানে কি ইয়াতে লৈ লওঁ এটা দেৰি হৈছে মই খাওঁ গৰমে দুটামান ম'ম' খাই ল'লোঁ আৰু এতিয়া যাওঁ মাছখিনি ধুই লওঁগৈ বুঢ়া নেকি বুঢ়াজনে লৈছে এইখিনি লোকেল মুৰ্গী কটা হৈ গ'ল মাছ ফ্ৰাই কৰি থৈছিলোঁ দেখুৱাইছিলোঁ আপোনালোকক এইফালে পপুৱাই কাটি আছে মাংস আইঅ' জিচাত দিছে অ' কাটোচ পপুৱা ভাই লেডিজ এইখিনি এইফালে মাৰি লৈছে দেই পিঁয়াজ চিয়াজ চব আদা নহৰু দি আৰু বনাই থকা নেদেখোঁ আৰু দেই আজি খালি পাৰ্টিহে আৰু মিঠাতেল অকণ দি দিয়াহি মূৰত তেল দিছে নালাগা হ'ব আপুনি দিবা দুখন হাতে একদম ঘচা ঘচ মাৰি দিয়া দুখন হাতে দিয়া পুৰা একদম আমি এইফালে হিমাশ্ৰী লগতে ময়ো আকৌ দেই মই থাকোৱে আৰু যামগৈ আৰু টাটা বাই বাই হ'ব আৰু নাচি ভাত বনাইছে এইবোৰতে ৰান্ধনি আমাৰ নাচি ভাত বনাইছে কেৰাহীত পৰি গ'ল মাংস হাঁচিয়া অৱস্থা নাইকিয়া হৈছে এইফালে বনি আছে মাছ এইফালেও বনি আছে এখন বন্ধ কৰি দিব আৰু এইফালে বটা চৰাইখিনি ৰেডি হৈ গ'ল আৰু এইখিনি আমুঠো চামুঠো এনেদৰে মিলাই পেলাই বনাইছে এইখিনি লোকেল মুৰ্গী লগতে এইফালে এয়া মাছ আৰু অকণমান ব্ৰইলাৰ মাংস আনিলে সেইখিনি পুৰি খাম এইখিনি পুৰি খাব লাগিব আৰু এইফালে ৰাইজসকলে এয়া পুৰি আছে তোমাৰ মাছ পুৰা মাংসখিনি কি হ'ব এতিয়া এইখিনি উলিয়াব হ'ল আৰু পাই মানুহবিলাক ক'লৈ গ'ল কেনো
সাৱধান সাৱধান ভালে হৈছিলে। আৰু এইখিনি হৈছে বতাহ চৰাই লগতে লোকেল মুৰ্গী আৰু মাছ গোটেইখিনি আনি লৈছোঁ আৰু এতিয়া বহি অলপমান দেৰি পাৰ্টি এনজয় কৰোঁ কাৰণ মোৰ পিছফালে বেকগ্ৰাউণ্ডৰ মিউজিক বাজি আছিলে কাৰণে ভইচ অভাৰ কৰিবলগীয়া হৈছে। আৰু এইখিনি একদম মানে লাষ্টত ব্ৰইলাৰ মাংস বইল কৰি পেলাই এতিয়া পুৰিবলৈ দিওঁ। মানে দেৰি হৈছে আৰু 12টা বজাৰ পাছত মই ভাত নাখাওঁ যে সেইটো কাৰণে এইফালে মানে পটাপট আনি পেলাই পুৰিছোঁহি, আধা বইল কৰি লৈছোঁ আৰু মছলা মাৰি পেলাই এইফালে পুৰিবলৈ দিছোঁ। খাইহে থাকা জুইত পুৰা মাংস আজি। পুৰা মাছ আমাৰ এতিয়ালৈকে আধা পাতি যাবগৈ লাগে। সঁচা কথা ক'লে তোমাতকৈ ভাল কাকো নালাগে, মৰমী হিয়াখন তুমি চালো মই কাহানিয়ে। সঁচা কথা ক'লে তোমাতকৈ ভাল কাকো নালাগে, মৰমী হিয়াখন তুমি চালো মই কাহানিয়ে। আৰু মই লৈ ল'লোঁ ভাত কাৰণ কাইলৈকে সোমবাৰ পৰিব, মানে কি ৰাতিপুৱা 8টা বজাৰ পাছত সোমবাৰ পৰিব আৰু বেকগ্ৰাউণ্ডত ইমান মিউজিক বাজি আছে সেইটো কাৰণে ভইচ অভাৰ কৰিবলগীয়া হৈছে। এইফালে ভাত কেইটামান লৈ লৈছোঁ, বেছি খাবলৈ মন নাযায় ৰাতি কথা, কেইটামান লৈ লৈছোঁ আৰু গোটেইখিনি পেটপেটাই আছে আৰু সুধিছে মানে কেলৈ মানে হুন্দাই ভাতকেইটা লৈছে বুলি, ইমান থাকিও বোলে। তাৰপৰা বেছিকৈ থাকিলে খাবলৈও মন নাযায় আৰু নিজে বনাই থাকিলে মানে কি আভোক টাইপৰ হৈ যায়। আৰু 12টা বাজিবই হ'ল, এইফালে মই কৈ আছোঁ পেটপেটাই আছোঁ কিন্তু বেকগ্ৰাউণ্ডত মিউজিক লগাৰ কাৰণে মানে মই ভইচখিনি দিব নোৱাৰিলোঁ, ভইচ অভাৰ কৰিবলগীয়া হৈছে। এইফালে দাইল চাইল বহুত কিবাকিবি আছে কিন্তু লোৱাহে নাই, চব আছে কিন্তু ইমান অভাৰ থাকিলে মানে খাবলৈ ইচ্ছা নাযায়, মানে মন নাযায়। আপোনালোকে গম পাইছেই বেছিকৈ মানে মাছ মাংস থাকিলে মানে ভাল নালাগে মোৰ। হুন্দাই ভাতকেইটা যি ভাল লাগে, দালি ভাত আৰু মাছৰ মুড়িঘণ্ট বনাইছিলে তাৰে অকণমান লৈ ভাত কেইটামান খাই দিছোঁ, লগতে মাংস অকণমানো লৈ ল'লোঁ আৰু মানে একেবাৰে মাংস নোলোৱাকৈও থকা নাই। কাইলৈকে সোমবাৰ পৰিব যিহেতু একেবাৰে মঙলবাৰেহে খাম আৰু ধুনীয়াকৈ নি ফ্ৰিজত থৈ দিমগৈ, তাৰপিছতে মঙলবাৰে জাৰি থাকিম আৰু যিমান খাওঁ খাই থাক। ভাত কিন্তু এতিয়া মই অকলেহে খাইছোঁ দেই, বাকী ইহঁতি মানে পাছত খাব কাৰণ সময় আছে। ইহঁতি ৰাতি মানে কৈছে 12টা বজাৰ পাছতহে খাম বুলি, এতিয়াই খাই ল'লে কি মানে পাৰ্টি আৰম্ভ হৈছিলেহে, মই ভাতকেইটা খাই শেষ কৰি পেলোৱাৰ দৰে হ'ল আৰু মোৰ কাৰণে মানে দেৰি হৈছে। সেইটো কাৰণে সিহঁতি ক'লে সোনকালে খাই দিয়ক বোলে আপুনি, নহ'লে ভোকত থাকিবলগীয়া হ'ব আৰু ইমানখিনি কৰাৰ পাছত মানে মাংস চাংস বনোৱাৰ পাছতো যদি মানে নেখাওঁ সিহঁতৰ মনটো ভাল নালাগিব, সেইটো কাৰণে মই খায়ে দিলোঁ। আৰু লগতে মুড়িঘণ্টাখিনি খুব ধুনীয়া হৈছিলে, সেইখিনিও খাই দিলোঁ। ইহঁতি অকণমান বহি পেলাই এনজয় কৰিছে আৰু সঁচাকৈ বহুত ধুনীয়া হৈছিলে গোটেইখিনি, মাংস চাংস মাছ চাছ গোটেইখিনিয়ে ধুনীয়া হৈছে। সকলো অকণমান লৈ পেলাই মই টেষ্ট কৰিলোঁ, বৰ মজা হৈছে। আৰু এইফালে দেখিছেনে বাতি হুপি মাৰি আছোঁ। দুদিন আছে, তাৰপৰা হিমাচিয়াত যাবগৈ। সকলো অসমবাসীলৈ নৱবৰ্ষ শুভেচ্ছা জ্ঞাপন কৰিলোঁ আৰু সকলোৱে এই বৰ্ষটো যাতে 2024টো হাঁহি সুখ সমৃদ্ধি কঢ়িয়াই আনক তাৰে কামনা কৰিলোঁ। আৰু এতিয়া পাৰ্টি হোৱাই নাই, মই ভাতকেইটা খাই ল'লোঁ কাৰণ কিয় হেৰি কি কাইলৈকে সোমবাৰ পৰিলে, আজিৰ দিনটো সোমবাৰ পৰিলে মানে 1 তাৰিখটো সোমবাৰ, সেইটো কাৰণে মই নাখাওঁ যেন। এইফালে হাংগামা লগাই আছে আৰু হেপী নিউ ইয়েৰ।
টিহিতক দেখিলে আহু বুলি নকবা মাজনী টিহিতক দেখিলে আহু বুলি নকবা মাজনী মাজনী ঐ মোৰেনো পানী পৰা হাতত চৰিগালৈ পানী টুকি থাকোঁতে মাজনী হাতত চৰিগালৈ পানী টুকি থাকোঁতে